হেল্ল' এভৰিৱান, অনন্যা ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰ বাবে চুজি 2 কাপ ল'ব, গাখীৰ 3 কাপ, এইখিনি এতিয়া ভালদৰে লৰাই 10 মিনিট সময় থৈ দিম। ইয়াত মই অকণমান আটা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। আনফালে মই এটা বাটিত চেনি আৰু ৰিফাইন লৈছোঁ। এয়া চাওক, এইখিনি মই ভালদৰে লৰাই পেলাই মিহলি কৰি ইয়াতে মই দি দিম। তাৰপাছত কোমল হ'বৰ বাবে বেকিং সোডা দিব পাৰে। বেকিং সোডা দিলে আচলতে পিঠাটো ফুলি উঠে। তাৰপাছত দেখিছেনে, মই গিলাচ 3টা লৈছোঁ। 3টা গিলাচত অকণ এনেদৰে ৰিফাইনখিনি সানি লৈ এই মিশ্ৰণখিনি মই 3টা গিলাচত এনেদৰে সমানভাৱে লৈ ল'ম। ইফালে মই প্ৰেছাৰ কুকাৰত অলপমান নিমখ গৰম কৰি তাতে এই গিলাচ 3টা বহুৱাই দিছোঁ। তাৰপাছত এয়া দেখিলেনে, 15-20 মিনিটমানৰ পিছত আপোনালোকে এয়া গিলাচ পিঠা পৰিৱেশন কৰিব পাৰিব। চাওকচোন কিমান ধুনীয়া হৈছে। বাকী যিখিনি থাকিলে সেইখিনিৰে মই কেকৰ আকাৰত এইখিনি পিঠা বনাই ল'ম।